এই খবৰ এটা জৰুৰী বাৰ্তা ST SC OBC লোকসকললৈ জৰুৰী বাৰ্তা অনলাইন কেনেকৈ লাভ কৰিব জাতিৰ প্ৰমাণ পত্ৰ আবেদন কৰিবলৈ কি নথিৰ প্ৰয়োজন হ'ব আপোনাৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আবেদনৰ বাবে লগ ইন কৰক www.rtpsassam.gov.in ত আবেদনৰ বাবে লাগিব আবেদনকাৰীৰ ফটো জন্মৰ প্ৰমাণ পত্ৰ বা আধাৰ পান এডমিট কাৰ্ড আবেদনৰ বাবে লাগিব বাসস্থানৰ প্ৰমাণ পত্ৰ বা ভূমি নথিপত্ৰ বিদ্যুৎ বিল যিকোনো প্ৰশ্ন অভিযোগৰ বাবে যোগাযোগ কৰিব পাৰে 1800345 এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে আৰু প্ৰতিগৰাকী লোকৰ বাবে এটা জৰুৰী খবৰ বিশেষকৈ ST SC OBC লোকসকলৰ বাবে জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিবলৈ আপোনাক কি কি নথিৰ প্ৰয়োজন হ'ব এই প্ৰতিবেদনৰ জৰিয়তে আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এই খণ্ডত এক হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আবেদনৰ বাবে লগ ইন কৰক আপুনি www.rtps.assam.gov.in ত আবেদনৰ বাবে লাগিব আবেদনকাৰীৰ ফটো জন্মৰ প্ৰমাণ পত্ৰ বা আধাৰ পান এডমিট কাৰ্ড আনহাতে আবেদনৰ বাবে আপোনাক প্ৰয়োজন হ'ব সমান্তৰালকৈ বাসস্থানৰ প্ৰমাণ পত্ৰ বা ভূমি নথিপত্ৰ বিদ্যুতৰ বিল ৰেচন কাৰ্ড এই ক্ষেত্ৰত যদি আপুনি কিছু অসুবিধাৰ সন্মুখীন হয় তেতিয়া হলে আপুনি কি কৰিব যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়া হলে আপুনি যোগাযোগ কৰিব পাৰিব এটা বিশেষ নম্বৰত নম্বৰটো এই মুহূৰ্তত ক'বলৈ ওলাইছো 18003453574 এই নম্বৰত আপুনি কিছু অসুবিধাৰ সন্মুখীন হলে যোগাযোগ কৰিব পাৰিব এমুহূৰ্তত ইছানিজ দৰ্শকসকলক এই খবৰ আমি জনাই আছো অত্যন্ত জৰুৰী খবৰ বিশেষকৈ ST SC OBC সকলৰ বাবে এটা জৰুৰী খবৰ যিকোনো প্ৰশ্ন বা অভিযোগৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে এই নম্বৰত আমি পুনৰবাৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনোৱাৰ চেষ্টা কৰিছো অনলাইনত কেনেকৈ লাভ কৰিব জাতিৰ প্ৰমাণ পত্ৰ আবেদন কৰিবলৈ কি কি নথিৰ প্ৰয়োজন হ'ব আপোনাৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আবেদন কৰিবৰ বাবে লগ ইন কৰক www.rtpsassam.gov.in ত আবেদনৰ বাবে লাগিব আবেদনকাৰীৰ ফটো জন্মৰ প্ৰমাণ পত্ৰ বা আধাৰ পান এডমিট কাৰ্ড আবেদনৰ বাবে লাগিব বাসস্থানৰ প্ৰমাণ পত্ৰ ভূমি নথিপত্ৰ বিদ্যুতৰ বিল যিকোনো প্ৰশ্ন অভিযোগৰ বাবে যোগাযোগ কৰক 18003453574 নম্বৰত শীঘ্ৰে আপুনি যোগাযোগ কৰক এই নম্বৰত বা এই বিশেষ লিংক আপোনাক যে দিয়া আছে সেই লিংকত ক্লিক কৰি আপুনি আবেদন কৰক মুঠত পৰা আমি জনাই আছো কি নথিপত্ৰ লাগিব কেনেকৈ আপুনি আবেদন কৰিব আবেদনৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে সেই অভিযোগ আপুনি কেনেকৈ দাখিল কৰিব সকলোবোৰ তথ্য ইছা নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত আমি জনাই আছো আপোনাৰ সুবিধাৰ্থে এই খবৰ এই মুহূৰ্তত আমি জনাই আছো পুনৰবাৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে সবিশেষ খবৰ জনাবলৈ বিচাৰিছো অত্যন্ত জৰুৰী খবৰ বিশেষত ST SC OBC সকলৰ বাবে অত্যন্ত জৰুৰী খবৰ
অনলাইনত কেনেকৈ লাভ কৰিব জাতিৰ প্ৰমাণ পত্ৰ আবেদন কৰিবলৈ কি নথিৰ প্ৰয়োজন হ'ব আপোনাৰ মুকলি কৰা হৈছে এই সন্দৰ্ভত হেল্পলাইন নম্বৰ আবেদনৰ বাবে লগইন কৰক www.rtpsassam.gov.in আবেদনৰ বাবে লাগিব আবেদনকাৰীৰ ফটো জন্মৰ প্ৰমাণ পত্ৰ বা আধাৰ পান এডমিট কাৰ্ড আবেদনৰ বাবে লাগিব বাসস্থানৰ প্ৰমাণ পত্ৰ বা ভূমি নথিপত্ৰ বিদ্যুতৰ বিল ৰেচন কাৰ্ড যিকোনো প্ৰশ্ন বা অভিযোগৰ বাবে যোগাযোগ কৰক এই স্ক্ৰিনত দেখুৱাই থকা বিশেষ নম্বৰটোত এনে ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হলে আপুনি অনলাইনৰ জৰিয়তে কৰিব পাৰিব এতিয়াৰ পৰা আবেদন